হ'ব পাৰে আমাৰ দেউতা মা ওচৰত বহুত লাখ টকা পইচা নাই কিন্তু শিক্ষিত হোক বা অশিক্ষিত হোক আমাৰ মা আৰু দেউতাৰ যথেষ্টখিনি অভিজ্ঞতা আছে পেৰেণ্টছকতো ছাত্ৰ-ছাত্ৰীয়ে নামাতেই গতিকে নামাতে লাজ পাব যে তেওঁ ইংৰাজী কথা ক'ব নাজানিব স্মাৰ্ট নহয় দেউতা মা এজন শিক্ষকে এগৰাকী ছাত্ৰীক ঘোষণ কৰিছে এজন ভাল মানুহে মানে বহুত তথাকথিত সমাজ ব্যৱস্থাত দামী মানুহে এজনেও কি কৰিছে তেওঁ কাৰোবাক কোনোবা এজনী ছোৱালী তাৰ সমবয়সৰ ছোৱালী বয়সত তেওঁ ঘোষিত কৰিছে টকা পইচা ধন অজস্ৰ থাকিলে যে মানুহ হ'ব আজি তাৰিখত আমি চকু খুলি চকু বন্ধ কৰিতো আমি বিশ্বাস কৰি ল'ব নোৱাৰোৱেই আমি চকু খুলিও তেওঁলোক আমি বিশ্বাস কৰি ল'ব নোৱাৰোঁ Close your eyes, deeply concentrate on your breath and think that you are the best and you are the most powerful person. Hey সন্তানটোক আপুনি দিনটোৰ ভিতৰত এবাৰ হাগ কৰক হাপতি ধৰক আৰু এটা চুমা খাওক কপালত আৰু কওক যে বাবা সকলো কামটো ভালকৈ কৰিছেনে সংগীত জগতৰ আমাৰ আমঠু হয়নে জুবিনদাৰ দৰে হয়তো বেলেগে হয়তো মিমিকি কৰিব পাৰে হুবহু কৰিব পাৰে কিন্তু জুবিনদা হ'ব নোৱাৰে যেতিয়ালৈকে আমি সুস্থ সবল মানুহ হৈ জীয়াই থাকিম এখন পৃথিৱীত তেতিয়ালৈকে কেতিয়াও আমি মানুহ হত্যা জীৱ-জন্তু হত্যা প্ৰকৃতিৰ ধ্বংস আমি কেতিয়াও নকৰোঁ আমি নিজকে মানে বহুত বেছিকৈ ভাল পাওঁ কাৰণে চুমা এটা খাওঁ আৰু গতিকে চুমা খাওক ভাল বুলি কওক আৰু কওক মাইণ্ড থট পেটাৰ্নছ দিয়ক যে আজিৰ দিনটো মোৰ আটাইতকৈ ভাল সেইদিনা ৰাজীৱ হৈদা ককাইটো ফিলবাৰী ৰহবাৰী মেলাত এটা গান গোৱাৰ পিছতে ঢলি পৰিছিল আৰু ছেকেণ্ডত নাইকিয়া হৈছিল নমস্কাৰ নমস্তে উইথ নিলুফা চাই থকাৰ বাবে ধন্যবাদ নমস্তে উইথ নিলুফাৰ আজিৰ খণ্ডটি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যিসকলৰ মাজত আত্মবিশ্বাসৰ অভাৱ আছে তেওঁলোকৰ বাবে নিজকে কেনেকৈ প্ৰত্যেকটো মুহূৰ্তত হেপী কৰি ৰাখিব আনন্দময় কৰি তুলিব পাৰিব নিজক সেই গোটেইখিনি কথা পাতিম আজি আমাৰ মাজত আছে ৰূপান্তৰ সৌৰভ তেখেত হৈছে তিনিচুকীয়াৰ আৰু মাইণ্ড পাৱাৰ লগতে মটিভেশ্যনেল স্পিকাৰ বিভিন্ন ঠাইত তেওঁ প্ৰশিক্ষণ দি আছে ছাত্ৰ-ছাত্ৰীখিনিৰ মাজত স্কুলত কলেজত গতিকে তেখেতৰ সৈতে আজি আমি কথা পাতিম আৰু যিসকল ছাত্ৰ-ছাত্ৰী বিভিন্ন সময়ত দেখিবলৈ পাওঁ পৰীক্ষাৰ আগত বিভিন্ন ভয় খায় বা নাৰ্ভাছ হৈ যায় তেওঁলোকে নিজক কেনেকৈ শক্তিশালী কৰিব আত্মশক্তি কেনেকৈ বৃদ্ধি কৰিব সেই সন্দৰ্ভত আজি আমি কথা পাতিম গতিকে স্বাগতম বহুত বহুত নমস্কাৰ স্বাগতম আৰু কেনেকুৱা খবৰ ভালনে তামাম মজা নহয় তামাম মজা মানে বিকজ কিয় যদি সুধিব নহয় কিয় কাৰণ বিকজ উই আৰ এলাইভ মানে জীয়াই আছো একদম আমি যে জীয়াই আছো বৰ্তমান সিচুৱেচনত হিখিনি ডাঙৰ কথা মজা কাৰণ ছেকেণ্ডত আজি তাৰিখত কোনোবা হেৰাই গৈছে আৰু সেইজন আটাইতকৈ বেছি অভিজ্ঞ যিজন নেকি আমাৰ ওচৰত নাথাকে কাৰণ অসমৰ ৰাইজে মানে বিশেষকৈ উজনি অসমৰ ৰাইজে বিশেষকৈ জানে সেইদিনা ৰাজীৱ হৈদা ককাইটো ফিলবাৰী ৰহবাৰী মেলাত এটা গান গোৱাৰ পিছতে ঢলি পৰিছিল আৰু ছেকেণ্ডত নাইকিয়া হৈছিল গতিকে চাওকচোন আমাৰ কাৰণে সময়কণ কিমান বেছি ভেলুবল আৰু আমি যে এই ক্ষণত যে আমি আছো নিজকে চুমা এটা খাই দিয়ক আপোনালোকে নিজকে চুমা এটা খাই দিছে আপুনি তিনিচুকীয়াৰ হয় ডেফিনেটলি তিনিচুকীয়াৰ বাৰেকুৰি তিনিচুকীয়া চহৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ আঁতৰ এখন গাঁও মানে 21খন গাঁৱৰ এটা অঞ্চল নামেই হৈছে বাৰেকুৰি মটিভেশ্যনেল স্পিকাৰ বা মাইণ্ড পাৱাৰ যিবোৰ কৰি আছে প্ৰশিক্ষণ দি আছে কামটো কি কামৰ লগত আপুনি জড়িত বিশেষকৈ এডুকেশ্যন মানে শিক্ষাৰ লগতে চেষ্টা কৰি আছোঁ 2007 চনৰ মেট্ৰিক পাছ কৰি পেলাই এটা সৰু ল'ৰাই মানে পৰীক্ষা দিয়া যেতিয়া আমি ওলাই আহোঁতে এখন লিফলেট বিতৰণ কৰি আছিল তাত লিখা আছিল মানে ইংৰাজী শুদ্ধকৈ সলসলীয়া ক'বলৈ জইন কৰক বুলি তাত জইন কৰিছিলোঁ জইন কৰি পেলাই 3 মাহ আমি যিহেতু অসমীয়া মাধ্যমৰ ছাত্ৰ আছিলোঁ আৰু জইন কৰি পেলাই ডেভেলপ কৰিছিলোঁ তাৰ পাছতেই আৰম্ভণি লাহেকৈ হৈ গৈছিল তেনেকৈ শিকি পেলাই হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ 2009 চনত সমান্তৰালভাৱে স্পকেন ইংলিছো আনক অকণমান শিকাব পৰা হয়তো যোগ্য অৰ্জন কৰিছিলোঁ যাৰ বাবে ছাৰহঁতে চিলেক্ট কৰিছিল এণ্ড দেন তেনেকৈ গৈ পেলাই 2011 ফাৰ্ষ্ট টাইম ক'ব লাগিব বাৰেকুৰি চাগে আমাৰ অঞ্চলটোৰ পৰা ইমান কম বয়সত চাগে প্লেনত উঠা প্ৰথমজন চাগে মই হ'ম 2011 চনত বেংগলোৰত চিফ খেৰা ইণ্টাৰনেশ্যনেল মটিভেশ্যনেল স্পিকাৰ এভৰিবডি ন'জ ডেট ফেমাছ বুক ইউ কেন উইন ৰাইটাৰ তেখেতৰ এটা ইণ্টাৰভিউ মানে তেখেতৰ এটা ট্ৰেইনিং ল'বলৈ গৈছিলোঁ হাউ টু বিকাম এ মটিভেশ্যন স্পিকাৰ তাৰপৰা আৰম্ভণি হৈ গ'ল এণ্ড দেন 12ত বেংগলোৰত আকৌ ল'লোঁ and then Delhi with Mr. Jitendra Adhiya logot mind power training loisilu and 2013 ot
অসমৰ পৰা চাগে আন কোনোবা সেইটো মানে আছিলে নে নাজানো মই প্ৰথম বুলি ক'বলৈ ভয় লাগে হয়তো কোনোবা থাকিব পাৰে দিয়কচোন কিন্তু মানে ছ'চিয়েল মিডিয়াত পোৱা নাছিলোঁ মাইণ্ড পাৱাৰ মানে চাগে আৰম্ভণি হৈছিল চাৰ্টিফাইড হৈছিল তেতিয়া ডক্টৰ জিতেন্দ্ৰ আৰিয়ালৈকে এতিয়া আমি দেখিবলৈ পাওঁ আপুনি প্ৰশিক্ষণবোৰত ৱৰ্কশ্বপবিলাকত মানুহবোৰ ছাত্ৰ ছাত্ৰীবোৰক কন্দুৱাই পেলায় খালি কন্দুৱাই পেলাই নে খালি কান্দি থকাই দেখা পাওঁ কিয় কান্দে সঁচাকৈয়ে গালি পাৰে নেকি এই প্ৰশ্নটো মানে অকল আপোনাৰে নহয় এই প্ৰশ্নটোৰ যিসকল ব্যক্তি নেকি আমাৰ অনুষ্ঠানটো সুহৰিয়ে প্ৰেজেণ্ট যিসকলে থকা নাই আজিলৈকে তেওঁলোকৰ এটাই প্ৰশ্ন কিয় কান্দে কন্দুৱাটো এটা মটিভেশ্যন হ'ব পাৰে নেকি কাৰোবাৰ কাৰণে কান্দি পেলাই কোনোবা মটিভেশ্যন পাব পাৰে নেকি সাংঘাতিক প্ৰশ্ন আৰু তেওঁলোকৰ প্ৰশ্নটো যেনেকৈ ভাবিছে ন যে সেই ভবাৰ লেভেলকে শুদ্ধ বুলি ক'ব লাগিব কাৰণ তেওঁলোকে এটেণ্ড কৰা নাই সেইকাৰণেহে এই প্ৰশ্নটো লৈ হৈছে জাগিছে মনত আজি হয়তো মই বুজি পাম হয়তো নামাস্তে উইথ নীলুফাৰ দৰ্শকসকলে বুজি পাব কিয় কান্দে আৰু আপোনালোকৰ চেনেলৰ যোগেদি সমগ্ৰ অসমবাসীক বা অসমৰ পৰা বাহিৰত যিসকলে চাই আছে তেওঁলোকক ক'ব বিচাৰিছোঁ দৰাচলতে কোনো মানুহে আচলতে কান্দি পেলাই মটিভেশ্যন পাব নোৱাৰে মটিভেশ্যন একচুৱেলি তেওঁলোকে কান্দে কিয় মেইন কথাটো হৈছে কি আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ মাইণ্ড পাৱাৰ NLP অনুষ্ঠানটোত যেতিয়া তেওঁলোকক আমি বুজাবলৈ যাওঁ শিকাবলৈ যাওঁ যে পৃথিৱীখন আমি মানুহ হিচাপে আহিছোঁ কাৰণ এইখন পৃথিৱীত ইমান বেছি জীৱ জন্তু চৰাই চিৰিকটি মানে পতংগ আছে তথাপিতো তাৰ ভিতৰত আমি মানুহ হিচাপে পৃথিৱীলৈ আহিছোঁ আমাক মায়ে 9 মাহ 9 দিন গৰ্ভধাৰণ কৰি জন্ম দিছে আৰু বেছিভাগে আজি তাৰিখতো চাগে প্ৰেক্টিকেল সকলোৱে জানেই যে 90% মানুহৰ মহিলাই চাগে এটা সন্তান জন্ম দিব যাওঁতে চাগে চিজাৰিং হয় এনিস্থেটিয়া এটা বেজি লয় কঁকালত যিটো বেজি নেকি আজীৱন সেই মাতৃগৰাকী ঘূণীয়া হয় কিমান বিষ অনুভৱ হয় সেই মাগৰাকীহে জানে সেই সন্তান জন্ম দিয়াৰ পিছত লালন পালন কৰাৰ পিছত যেতিয়া ল'ৰাটো বাঢ়ি আহিব ডাঙৰ হৈ আহিব সেই ল'ৰাই যেতিয়া মাকক কয় কিবা ভাল কথা এটা যদি মাকে যদি তেওঁ শিকাব যাওঁতে যদি ল'ৰাজনে কয় মই মা কৰিমেই মোক মোবাইল ফোন লাগিবই মই আমুকলৈ যামেই মোক দিবই লাগিব সেই মুহূৰ্তত যেতিয়া বুজাবলৈ যায় আৰু তেওঁলোকে যেতিয়া বুজি নাপায় আৰু গুচি যায় সেই মাকে দেউতাকে কিমান অন্তৰাঘাত পাব আৰু এইখিনি কথাই যেতিয়া নেকি এজন ছাত্ৰ ছাত্ৰী হিচাপে বিং এন হিউমেন পাৰ্চন হিচাপে যে আমি ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক উনিকাই দিওঁ যে নহয় আমি ভুল কৰিছোঁ আমি মা দেউতাৰ কথা শুনিব লাগিব কাৰণ তেওঁলোকে আমাতকৈ বহুত বেছি অভিজ্ঞ হ'ব পাৰে আমাৰ দেউতা মাৰ ওচৰত বহুত লাখ টকা পইচা নাই কিন্তু শিক্ষিত হওক বা অশিক্ষিত হওক আমাৰ মা আৰু দেউতাৰ যথেষ্টখিনি অভিজ্ঞতা আছে তেওঁলোকে পাই অহা দুখবোৰ তেওঁলোকে পাই অহা সমস্যাবোৰ আমাৰ সন্তানে নাপাওক বুলিহে এজন দেউতাক আৰু মাকে নিজৰ সন্তানক নকৰিবা নাযাবা বুলি কয় আৰু তাৰ ফলশ্ৰুতিতে বুজাবলৈ চেষ্টা কৰে আৰু বুজাবলৈ যাওঁতে মাক দেউতাক বেয়া হয় কিছুমান সময়ত দেখুনিবলৈ পাওঁ মা তুমি একোই নাজানা দেউতা তুমি একোই নাজানা আৰু এনেকুৱা হয় আজিকালিতো আপোনাৰ পেৰেণ্টছ টিচাৰ্ছ মিট যিবিলাকৰ আমাৰ স্কুলবিলাকত আজিকালি মানে 1-to-1 কাউন্সেলিং হয় মাতে তো সেইবিলাকতো বহুত পেৰেণ্টছকতো ছাত্ৰ ছাত্ৰীয়ে নামাতেই গতিকে নামাতে লাষ্ট পাব যে তেওঁ ইংৰাজী কথা ক'ব নাজানিব স্মাৰ্ট নহয় দেউতা মাৰ হয়নে এইখিনি কথা যেতিয়া নেকি আমি ছাত্ৰ ছাত্ৰীসকলক যে আমি বুজাবলৈ প্ৰয়াস কৰোঁ তেতিয়া তেওঁলোকৰ স্বতঃফুতভাৱে নিগৰি আহে তেওঁলোকৰ চকুৰ পানীবিলাক আৰু তেওঁলোকে সেইদিনা উপলব্ধি কৰে যে সঁচাকৈ মই মাক এনেকৈ ভবা প্ৰয়োজনীয়তা নাছিলে হয় মোৰ মা হয়তো বহুত বেছি স্মাৰ্ট নহ'ব পাৰে হয়তো মোৰ মা ৰিলছ বনোৱা মা নহ'ব পাৰে হয়তো মোৰ মা হাই হিল পিন্ধা চুলি ষ্ট্ৰেইট কৰা ইংৰাজীত কথা কোৱা স্মাৰ্ট মা নহ'ব পাৰে কিন্তু মোৰ মায়ে মোক জন্ম দিয়াৰ কাৰণেহে মই আজি মাক অভিমান কৰিব পাৰিছোঁ বা মই মাক খং কৰিব পাৰিছোঁ বা দেউতাক খং কৰিব পাৰিছোঁ বা কথা শুনা নাই এইখিনি হ'ব পাৰিলে কিয় বিকজ মাদাৰ এণ্ড ফাদাৰ দে গেভ আছ বাৰ্থ জন্ম দিছে কাৰণে এইখিনি কথা যেতিয়া ছাত্ৰ ছাত্ৰীসকলক আমি বুজাবলৈ প্ৰয়াস কৰোঁ তেতিয়া তেওঁলোকে বুজি উঠে আৰু তেওঁলোকে সংকল্প লয় যে মই আজিৰ পৰা ভালকৈ পঢ়িম ভাল মানুহ হ'ম ভাল মানুহ মানে টকা পইচাৰ থাকিলে যে ভাল মানুহ সেয়াও নহয় ব্যক্তিগত আমাৰ মানে ব্যক্তিত্ব আমি হিচাপে আমি ভাল মানুহ এজন হ'বলৈ প্ৰয়াস কৰিম তো সেই সংকল্প লৈ তেওঁলোকে মানে সকলো মানে স্বতঃফুতভাৱে মেইনলি উপলব্ধি কৰে যে আমি মা দেউতাক এনেকৈ কিয় ব্যৱহাৰ কৰোঁ কিয় নামানো কথাবোৰ হয় আৰু বিভিন্ন সময়ত দেখা পোৱা যায় ন ল'ৰাজনে বা আজিকালি ছোৱালী মানুহ আইফোন এটা লাগিবই মানে হুজ্জতি কৰে দামী বাইক এখন লাগিব বাপেক মাকৰ হাতত ইমান পইচা নাথাকাৰ পিছতো ক'বাৰ পৰা ধাৰ ধুৰ কৰি হ'লেও আনি দিয়ে ডেফিনেটলি
আৰু আৰু এটা বিষয় এটা মোৰ মনত পৰিছে যিখিনি বাহিৰৰ পৰা ল'ৰা ছোৱালী আহে আমাৰ গুৱাহাটীত পঢ়িবলৈ মাক দেউতাকে কোনোবাই মাটিখিনি বিক্ৰী কৰি পঠিয়ায় কোনোবাই দিনটো কাম কৰে কাৰোবাৰ ঘৰত তেনেকুৱা পইচাখিনি যোগাৰ কৰি গুৱাহাটীলৈ পঠিয়ায় ভালকৈ পঢ়ক ভাল মানুহ কিন্তু এছামে আহিনো গুৱাহাটীখনত কি কৰিছে নিশ্চিতভাৱে আমি সেইসকল সন্তান বা সেইসকল নৱপ্ৰজন্ম আমি ক'ব বিচাৰিছোঁ প্ৰথমতে আমি সঁচা অৰ্থত ক'বলৈ গ'লে আমি সকলো ছাত্ৰ ছাত্ৰীক অনুৰোধ জনাওঁ প্ৰথমতে এজন মানুহ এজন পুত্ৰ হ'বলৈ চেষ্টা কৰক ভাল সন্তান হ'বলৈ প্ৰয়াস কৰক কাৰণ যেতিয়ালৈকে আমি ভাল সন্তান হ'ব নোৱাৰিম তেতিয়ালৈকে আমি লাখ টকা কোটি টকা অধিকাৰী হৈ গ'লেও আমি মা দেউতাক আমি এৰি থৈ হয়তো আমি লণ্ডন আমেৰিকাত থাকিম কিন্তু মা দেউতাক মানে ভাল সন্তান নহ'লে ভাল মানুহ নহ'লে আমি চাগে টকাৰ পইচা ধন সম্পত্তিটো আমাৰ মূৰৰ ওপৰত উঠিব হয়নে আমিতো অহংকাৰী হৈ যাম আৰু সেই সন্তান ভাল সন্তান নহ'লে সেই সন্তানে কি হ'ব দেউতাক আমাৰ মৃত্যু হোৱাৰ দিনাও আমি চিতা দিবলৈ সেই সন্তান নাথাকিব গতিকে আমাক লাগে এজন প্ৰিয় সন্তান লাগে এজন প্ৰিয় মানুহ লাগে কাৰণ আজি তাৰিখত আমি সকলোৱে জানো যে আপোনাৰ ওচৰত আপুনি হয়তো মাষ্টাৰ্ছ হ'ব পাৰে হয়তো আপোনাৰ PhD অধিকাৰী হ'ব পাৰে হয়তো আপুনি এগৰাকী হয়তো আপুনি মানসিক বিষয়া হৈ হ'ব পাৰে বিশেষজ্ঞ হ'ব পাৰে এই মুহূৰ্তত চাগে নামটো কোৱা কিমান ভাল হ'ব নে বেয়া হ'ব নাজানো নামটো মানে ওলাইছে কাৰণে কৈছোঁ সংগীতা দত্তৰ কথা সকলোৱে জানে তেওঁ কিমান শুদ্ধ আছিল বা অশুদ্ধ অসমৰ ৰাইজে জানে বা তেওঁ নিজেও জানে কাৰণ তেওঁ নিজে এগৰাকী যিহেতু মানসিক বিশেষজ্ঞ হয় তেওঁৰ লগত আজি চাগে বোধহয় এতিয়াও তেওঁ ৰঙাঘৰ আলহী হৈ আছে গতিকে এনেকুৱা ঘটনা অসমত বহুতো হৈছে যে এজন শিক্ষকে এগৰাকী ছাত্ৰীক ঘোষণ কৰিছে এজন ভাল মানুহে মানে বহুত তথাকথিত সমাজ ব্যৱস্থাত দামী মানুহে এজনেও কি কৰিছে তেওঁ কাৰোবাক কোনোবা এজনী ছোৱালী তাৰ সমবয়সৰ ছোৱালী বয়সত তেওঁক ঘোষিত কৰিছে গতিকে কেৱল চাৰ্টিফিকেট থাকিলেই টকা পইচা ধন অজস্ৰ থাকিলেই যে মানুহ হ'ব আজি তাৰিখত আমি চকু খুলি চকু বন্ধ কৰিতো আমি বিশ্বাস কৰি ল'ব নোৱাৰোৱেই আমি চকু খুলিও তেওঁলোক আমি বিশ্বাস ল'ব নোৱাৰোঁ গতিকে আমাক সেইকাৰণে আমাৰ প্ৰিয় এজন ভাল সন্তান লাগে আৰু সেই সন্তান হ'বৰ কাৰণে আমি আমাৰ যি ৱৰ্কশ্বপ আমি কৰি আহিছোঁ অসমৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় কৰি আহিছোঁ সেই আমি তেওঁলোকক বুজাব বিচাৰিছোঁ আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰতিটো বিষয় ছাবজেক্টত 100 ভিতৰত 100 পোৱাটো আমি প্ৰথমেই বিচাৰোঁ আমাক লাগিব আমাৰ ল'ৰাই ডক্টৰ হ'ব লাগিব আমাৰ ল'ৰাই APSC UPSC পাছ কৰিব লাগিব আমাৰ ল'ৰাই অসমত যিকোনো ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাবলৈ ক্ষমতা বা তেওঁলোকৰ দক্ষতা সকলোখিনি তেনেহ'লে থাকিব লাগিব সমান্তৰালভাৱে আমাৰ সন্তানক আমি বিচাৰোঁ এজন প্ৰকৃত সন্তান প্ৰকৃত ব্যক্তিত্বশালী ভাল ল'ৰা হিচাপে বিচাৰোঁ যি সন্তানে ডক্টৰ হোৱাৰ পিছতো কাৰোবাকে কোনোবা ৰোগী আহিলে নকয় যে আপোনাৰ পইচাটো প্ৰথমে আপুনি কেচিয়াৰ কাউণ্টাৰত আপুনি জমা কৰক তাৰপিছত আপোনাৰ অপাৰেশ্যন কৰিম সেই ডক্টৰ যদি বুজি উঠক আপোনাৰ অপাৰেশ্যন কৰাটো বেছি প্ৰয়োজন আছে কিছু ছেকেণ্ড আপুনি পলম কৰিলে আপোনাৰ মানুহজনক বা আপোনাৰ সন্তানক আপুনি নাপাব গতিকে আপুনি পইচাটো যোগাৰ কৰা সমান্তৰালভাৱে আপোনাৰ অপাৰেশ্যনটো কৰাৰ প্ৰয়োজন আছে গতিকে মোক কৰি দিওঁ মৰিছলি কৈ দিয়ক এনেকুৱা ডক্টৰ আমাক প্ৰয়োজন আছে মানৱতা বুজি পোৱা প্ৰয়োজন আছে নহ'লে অসমখনত সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ মহান ব্যক্তিসকলে যি অসমৰ যি গৰিমা যি কৰিছে সেই গৰিমা চাগে এটা মুহূৰ্তত চাগে অকণমান বহুত বেছি মানে আমাৰ অসমখনৰ কাৰণে অসুবিধা হৈ যাব গতিকে সেই ল'ৰা ছোৱালীখিনি যিখিনিক আপোনালোকে প্ৰশিক্ষণ দি আছে প্ৰকৃত মানুহ হিচাপত যাতে প্ৰকৃত মানুহ হিচাপে গঢ়ি তুলিব পাৰে বা প্ৰত্যেকৰে মাজত যাতে মানৱতা আহে যিহেতু আমাৰ মাজত মানৱতা কমিছে বেছিকৈ গুৰুত্ব মানৱতা স্খলন ঘটিছে আজি তাৰিখত আমি সঁচা অৰ্থত ক'বলৈ গ'লে আমি যদি বহু ক্ষেত্ৰত আমি বহুতে আমাৰ কি কৰোঁ আমি যে অলপ কম্পিটিশ্যন চলাওঁ যে আমুক ব্ৰেণ্ডৰ কোনোবাই মোবাইল লৈছে তাতকৈ মই দামী ব্ৰেণ্ডৰ লওঁ কোনোবাই ভাল কাপোৰ পিছে তাতকৈ মই ভাল কওঁ কিন্তু কম্পিটিশ্যন কিয় নহয় যে আমুক এজন ভাল ডক্টৰ হ'ল মই তাতকৈ বেষ্ট ডক্টৰ হওঁ আমুক এজন সন্তান বহুত ভাল প্ৰশংসা কৰে সকলোৱে কিয় মই তাতকৈ ভাল সন্তান নহওঁ সেই ক্ষেত্ৰত আমাৰ ল'ৰাই কিয় কম্পিটিশ্যন নকৰে আপোনালোকে আমি সকলোৱে জানো তথাকথিত সমাজ ব্যৱস্থাত আজি দেশৰ ক'ৰবাত সাংস্কৃতিক অনুষ্ঠান কনচাৰ্ট এটা যদি পাতে আটাইতকৈ বেছি উৎপাত কৰা ল'ৰাকেইটা কোন হ'ব অসমত থকা অসমীয়া ল'ৰাকেইটা আটাইতকৈ বেছি বাইকত এটা বহুত বেছি চাউণ্ড কৰা বাইকবোৰ আজি ল'ৰাই মানে চলাই বা ডিমাণ্ড কৰে কৰক আমাৰ তাত কোনো বিৰোধ নাই আমি কাকো নকওঁ টকা পইচা দেউতাকৰ আছে মৰমত দিছে লগ আগবাঢ়ক সমান্তৰালভাৱে আমি সেই ল'ৰাজনৰ মানসিকতাও আমি বিচাৰোঁ মই ইমান দামী বাইক লৈ মই চাউণ্ড দি মই চলাইছোঁ মই আজি ক'ৰবাত দুষ্ট কৰিছোঁ মই গুণ্ডাগিৰি কৰিছোঁ মই গুণ্ডাগিৰি মই পঢ়াটো কৰিম মই অসমৰ ভিতৰত ষ্টেণ্ড টপাৰ মই হ'ম মই অসমত APSC মই টপাৰ হ'ম মই ডক্টৰ ফাৰ্ষ্ট ক্লাছ মই হ'ম মই আটাইতকৈ ভাল মানুহ মই হ'ম সেইবোৰ ক্ষেত্ৰত আমাৰ ল'ৰাই কিয় কম্পিটিশ্যন কৰা নাই
একদম খুব ভাল কথা ক'লে এতিয়া কথাটো হৈছে অহাৰ পৰা আপুনি কৈছে NLP মানে কি NLP মানে হৈছে নিউৰ লিংগুইষ্টিক প্ৰগ্ৰাম মানে অসমীয়াত ক'বলৈ গ'লে আপোনাৰ কৰবাত যদিহে মানসিক চিন্তন যদিহে অকমান দুৰ্বল হৈছে যে সাপোজ উদাহৰণস্বৰূপে ক্লাছ 5ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰজনে ভাবিছে মই অসমীয়া মিডিয়ামত পঢ়া ছাত্ৰজনে ভাবিছে বা ইংৰাজী মাধ্যমৰ হ'লেও প্ৰব্লেম নাই যে মই অংক বা বিজ্ঞান যিকোনো বিষয়ত বহুত দুৰ্বল মই নোৱাৰিম বা কেতিয়াবা নম্বৰ কম পোৱাৰ কাৰণে মাক দেউতাকক কৈ দিছে তাৰ ওপৰত প্ৰলেপ এটা দি দিছে তই অংকত বৰ গাধ ইমান টিউচন দিয়াইছো তথাপিতো নম্বৰ বেছি পোৱা নাই আৰু এনেকৈ কওঁতে সেই বাচ্চাজনৰ মানসিকতাৰ ওপৰত কি হ'ব এটা প্ৰলেপ বহিব যাৰ ফলত নেকি সন্তানটোৱে ভাবি ল'ব যে মই কেতিয়াও চাগে অংকত আগবাঢ়িব নোৱাৰিম সেই মাইণ্ডছেটটোক ভাল কৰিবলৈ এটাই জৰিয়া আছে মানসিকভাৱে আমি তাক দৰৱটো খুৱাব নোৱাৰোঁ অপাৰেশ্যনো কৰিব নোৱাৰোঁ সেয়া হৈছে থিংকিং পেটাৰ্নছ সেইটোৱে হৈছে NLP নিউৰ লিংগুইষ্টিক প্ৰগ্ৰাম যিটো মানসিকতা তেওঁ মানে সম্পূৰ্ণ মানে এটা সাজ বহি গৈছে নেগেটিভিটি পৰি গৈছে তাক এডিট কৰিবলৈ পুনৰ্জীৱিত কৰিবৰ কাৰণে মৰহি যোৱা গছজোপাক অক্সিজেন দি সাৰ পানী দি তাক ডাঙৰ দীঘল সেউজীয়া কৰিবৰ কাৰণে বস্তুটো হৈছে NLP কেনেকৈ চিষ্টেমটো হৈছে তেওঁলোকে আমাৰ বহুতো ৱে আছে প্ৰথমতে ক'ব লাগিব হয়তো মেডিটেশ্যন হ'ব পাৰে ওৱান কাইণ্ড অফ মেডিটেশ্যন হ'ব পাৰে আমাৰ লগত যে 1-to-1 কাউন্সেলিং কৰিব বা প্ৰগ্ৰাম কৰিব তেওঁলোকৰ মাইণ্ডছেট তেওঁলোকক আমি বহুতো প্ৰেক্টিকেল এক্সাম্পল কৰি দেখাই দিওঁ আৰু আপুনি যদি মুহূৰ্তটো বিচাৰে যে এটা প্ৰেক্টিকেল আপোনাকো লাইভ দেখাব পাৰোঁ যিটো নেকি ৰাইজে দেখা পাব যে আমাৰ মানসিক চিন্তন কিমান শক্তিশালী উদাহৰণস্বৰূপে আমি যদি কওঁ আমি যদি কেতিয়াবা ঠগো ন মাক দেউতাকক বহুতো ছাত্ৰ ছাত্ৰী যদি চাই আছে বা আমি সকলোৱে ঠগো দিয়কচোন হয়নে যে 5 মিনিটত পাই আছোঁ ইভেন ময়ো চাগে আপোনাক কৈছোঁ যে পাই গ'লোহি কিন্তু মই ট্ৰাফিকত ফচি যাব তেনেকুৱা মানে কেতিয়াবা হয়তো ঘৰৰ পৰা ওলাইছে পামগৈ ওলালোঁ আৰু তোমাৰ ওচৰতে আছোঁ হয়নে বিন্দাছ ঠগি দিয়ে এতিয়াও আমি অকণমান পজিটিভলি ঠগি দিওঁ মাইণ্ডটোক ঠিক আছে আমি ভাবিলোঁ যে আমাৰ ৰাইট হেণ্ডখন উত্তৰ মেৰু আৰু বাওঁ হাতখন কি হয় দক্ষিণ মেৰু ডেট মিনছ প্লাছ আৰু মাইনাছ মেগনেট বুলি ভাবি লওক অবভিয়াছলি মেগনেটটো নাই দেখিছে চাই লওক যে মেগনেট আছেনে নাই তো এতিয়া আমি মাইণ্ডত ভাবোঁ যে প্লাছ আৰু মাইনাছ কি হ'ব লগ লাগিব দুইখন হাত ডেফিনেটলি আৰু সেইটো সঁচাকৈ হয় নহয় প্ৰেক্টিকেল আমি কৰি চাওঁ ওপৰত এখনকৈ আহি ভাল গতিকে আমি প্ৰথমতে কৰি চাওঁ ঠিক আছে তাৰপিছত আপুনি কৰিব পাৰি কৰিবলৈ বিন্দাছ বেছি দূৰত্ব নাৰাখি পেলাই ফিজিকেলি যদি মই হাতখন লগাব বিচাৰোঁ এনেকৈ লগাম হয়নে তুমি এতিয়া কি কৰিম মনতে ভাবিম যে মোৰ দুইখন হাত লগ লাগিছে অৰ্থাৎ প্লাছ আৰু মাইনাছ কি হ'ব দুইখন হাত টানিব অৰ্থাৎ লগ লাগিব হয়নে চ' মনতে মই ভাবিছোঁ দুইখন হাত মোৰ লগ লাগিছে বুলি অ'কে চ' মোৰ ক্ষেত্ৰত অতি সোনকালে টাচ হৈছে হয়নে চ' গতিকে এই যদি আনাই যদি চাই আছে বা হয়তো ভাবিব পাৰে হয়তো জানি বুজি লগাইছে এওঁ গতিকে আপুনি আৰু লাইফ মানে এক্সাম্পল হ'ব প্ৰেক্টিকেল হ'ব গতিকে আপুনি ৰাইজক দেখাই দিয়ক যে আমাৰ মানসিক আমি ভাবিলে সঁচাকৈ হয়নে নহয় ইফ উই থিংক ৱেডাৰ ইট হেপেন্স অৰ নট অ'কে হাতখন অকণমান বহুত বেছি দূৰত্ব নাৰাখিব অকলে ওচৰত ৰাখক আৰু ওচৰত ৰাখক আৰু অকণমান ওচৰত য়েছ নাও ক্ল'জ ইউৰ আইজ ডিপলি কনচেনট্ৰেট অন ইউৰ ব্ৰিথ এণ্ড থিংক দেট ইউ আৰ দ্য বেষ্ট and you are the most powerful person and think your both hands are magnet left is minus and right is plus then now think that my both hands are touching start thinking my both hands are touching automatically just think in your mindset don't force just think in your mindset just think and think my both hands are touching সঁচাকে really মানে নহয় নাজানো মানে আপুনি কৰিছে মই ভাবিছোঁ চাগে আপুনি লগাই দিছে কিন্তু আপুনি যেতিয়া কৈ আছে এখন হাতক স্পৰ্শ কৰি আছে এটা চুম্বকক যেনেকৈ টানে মানে হাতখন মোৰ এনেকৈ মানে এখন হাতক এনেকৈ টানি মানে লৈ গৈ আছে মানে সেই বস্তুটো মই ফিল কৰিছোঁ ডেফিনেটলি এটো এটা জাস্ট সিম্পল পিকচাৰটো বাকি হে বুলি ক'ব লাগিব আমাৰ অনুষ্ঠান যেতিয়া অংশগ্ৰহণ কৰিব ছাত্ৰ ছাত্ৰীসকলে আমি তেওঁলোকক কথা নিদিওঁ যিসকল ছাত্ৰ ছাত্ৰী আমাৰ বহুত ছাৰ বাইদেউ আছে তেওঁলোকে যদি ভিডিঅ' চাই আছে ডেফিনেটলি তেওঁলোকো ক'ব যে আমাৰ ছাত্ৰ ছাত্ৰী আজি এইখন তেওঁ নিটত এবছৰ পাছ কৰিছে JEE পাছ কৰিছে প্ৰতিজন শিশুৰ তেওঁ জন্মগতভাৱে কোনটো ক্ষেত্ৰত আটাইতকৈ বেছি এক্সপাৰ্ট আছে আমি জন্মগতভাৱে তেওঁ কোনটো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব তেওঁ টেলেণ্ট কিহত আছে তেওঁ সাংস্কৃতিক দিশত আছে নে তেওঁ খেলৰ দিশত আছে নে তেওঁ কথা কৰিব পাৰে নে তেওঁ লিখিব পাৰে
অন্যান্য দিশৰ প্ৰতি কোনটো দিশত এক্সপাৰ্ট আছে আমি সাইন্টিফিকলি জানিব পাৰো হেয়া কিয় 1823 চকত আকৌ কৈছো 1823 চকত সাইন আপোনালোকে সকলোৱে নেটত সাৰ্চ কৰিব পাৰে জন ই পুখিনজি নামৰ ব্যক্তিজনে জন ই পুখিনজি নামৰ ব্যক্তিজনে প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিছিল যে আমাৰ ফিংগাৰ প্ৰিন্ট আমি স্ক্যান কৰি পেলাই ব্ৰেইনৰ আমাৰ লেফটত 5টা লুপছ থাকে ৰাইটত 5টা লুপছ থাকে এই নিউৰন যে থাকে more than 100 ট্ৰিলিয়ন যে নিউৰন থাকে এই নিউৰন কোনখিনি লুপছত কিমান নিউৰন আছে আমি জানিব পাৰো আৰু সেই ভিত্তিতে বাচ্চাজনৰ টেলেন্টটো আমি সাইন্টিফিকলি জানিব পাৰো যে তেওঁ কোনটো ক্ষেত্ৰত এক্সপাৰ্ট আছে হেয়াকে কয় DMIT টেষ্ট ডাৰ্মাটোগ্ৰাফি মাল্টিপল ইন্টেলিজেন্স টেষ্ট DMIT টেষ্ট সেই টেষ্টৰ যোগেদি আমি প্ৰতিজন মানে মাক দেউতাক যাৰ শিশু যদি এনেকুৱা অলপ ধৰণৰ সমস্যা আছে তেওঁলোকে টেষ্টটো প্ৰথমতে কৰাই চাব পাৰে দ্বিতীয় টেলেন্ট কথাটো জানিব দ্বিতীয়তে তেওঁ টেলেন্টৰ কথা যেতিয়া গম পাব সেই টেলেন্ট ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে মাক দেউতাকে পজিটিভ এফাৰ্মেশন এটা দিব পাৰে তেওঁ ভিজুৱেলাইজেশ্যন কৰাব পাৰে তেওঁ ৰেকি দিব পাৰে তেওঁ মানে এইটো নিউ লিঙ্গুইষ্টিক প্ৰগ্ৰামিং কৰিব পাৰে সেই বাচ্চাটোক লৈ সেই বাচ্চাটো যদি কয় ডেফিনেটলি সকলো বাচ্চাৰ টেলেন্ট আছে আমি সকলো জানো কাৰণ আমি এই মুহূৰ্তত এটা মোৰ নাম আহিছে নাম হৈছে তেওঁ নিক ভুজি নো আৰ্মছ NO নাও ARMS no arms and no legs LEGS যদি আমি এই দুটা শব্দটা আমি শব্দ চাৰিটা শব্দ দি যদি আমি এটা বাক্য লিখি দিও গুগলত হবা ইউটিউবত এজন মানুহৰ নাম আহিব হেয়া হৈছে নিক ভুজি যাৰ হাত ভৰি নাই এই হাত ভৰি নথকা ব্যক্তিজনৰ লাখ লাখ মানুহে তেখেতৰ স্পিচ শুনি পেলাই লাভান্বিত হৈছে বাপৰে That means আমাৰ যদি আমি বহুতে আমাৰ কলো হেতে আমাৰ যদি সংখ্যাত এনেকুৱা ধৰণৰ ছাত্ৰ-ছাত্ৰী বা সন্তান থাকিলে আমি বহুতে মাকে ভাবিলো মোৰ সন্তানে কি কৰিব মোৰ সন্তানটো একো কৰিব নোৱাৰে কিন্তু তেওঁ দেখোন মাক দেউতাকে সাপোৰ্ট কৰাৰ কাৰণে তেওঁ টেলেন্টটো থকাৰ টেলেন্টক তেওঁ আগবঢ়াই নিয়াৰ কাৰণে তেওঁ কথাটো ক'ব পাৰে দিয়কচোন তেওঁ কথাৰ মানুহক লাখ লাখ মানুহক প্ৰভাৱিত কৰিছে তেখেতৰ স্পিচ শুনি পেলাই লাখ লাখ মানুহ অনুপ্ৰেৰিত হৈছে আগবাঢ়িছে নিজৰ সফলতা অৰ্জন কৰিবলৈ পাৰিছে কিয় only because their parents support his son সমান্তৰালভাৱে প্ৰতিজন সন্তানে প্ৰতিজন ছাত্ৰ-ছাত্ৰী বহুত বেছি মূল্যৱান আৰু মৰমৰ আমাৰ সন্মানীয় প্ৰতিজন অভিভাৱক আৰু অভিভাৱক আমি ক'ব বিচাৰিছো যে আপোনালোকে নিজৰ সন্তানক দিনটোৰ ভিতৰত ব্যস্ততাৰ মাজত ৰাতি হলো ইভিনিঙত হলো যেতিয়াই পায় আপুনি অকনমান হলে 24 ঘণ্টাৰ ভিতৰত এটলিষ্ট 5 মিনিট সময় দিয়ক নিজৰ সন্তানটো তাৰ ব্যক্তিত্ব মানে এক্সপ্লোৰ কৰিবৰ কাৰণে ডেভেলপ কৰিবৰ কাৰণে তাক মানুহ কৰিবৰ কাৰণে তাক সময় দিয়ক সেই সন্তানটোক আপুনি দিনটোৰ ভিতৰত এবাৰ হাগ কৰক হাপতি ধৰক আৰু এটা চুমা খাওক কপালত আৰু কক যে বাবা সকলো কামটো ভালকে কৰিছনে ভালকে পঢ়িছনে চাবা তোৰ ওপৰত মোৰ বহুত বিশ্বাস আছে তই দেখিছ নাই মই তোৰ কাৰণে যে যি কোনো কাম কৰিব পাৰো সেই অনুভৱটো এটা অকমান তেওঁলোকৰ কি হয় এইটো মানে এটাচমেন্টটো যদি আমি বেছি কৰি ৰাখো প্ৰতিজন সন্তানক মাক দেউতাকে কয় বাবা তুমি বহুত ভাল ল'ৰা তুমি বেষ্ট ল'ৰা কাৰণ তুমি মোৰ সন্তান হয় আমি এনেকৈ যদি কওঁ আমাৰ সেই সন্তানে বেয়া কাম কৰাৰ আগত অকণমান তেখেতৰ বুকুখন ধপধপনি হ'ব মানে অভিভাৱকসকলৰ এইখিনি দায়িত্ব প্ৰত্যেকজন সেইকাৰণে আমি পেৰেণ্টিং এটা স্পেচিয়েলি পেৰেণ্টিং বুলি এটা কোৰ্ছে কৰাওঁ অনলাইনো কৰাওঁ বিদ্যালয় মহাবিদ্যালয় আমি অফলাইনো কৰোঁ তেওঁলোকে কেনেকৈ শিশুৰ লগত অভিভাৱকত্ব কেনেকৈ কৰিব লাগে কেনেকুৱা আগবঢ়াব বা শিশুখিনিৰ আগত সেই বস্তুটো শিকায় এতিয়া কথাটো হ'ল ইতিমধ্যে আপুনি ক'লে যে সেই শিশুখিনিক অভিভাৱকসকলৰ দায়িত্ব থাকে সাপোৰ্ট কৰাটো সহযোগিতা কৰাটো স্কুলৰ কৰ্তৃপক্ষৰো দায়িত্ব থাকে সমাজৰ ওচৰ চুবুৰীয়াৰো দায়িত্ব থাকে যে সেই দুৰ্বল শিশুটোক আমি প্ৰত্যেকজনে আগুৱাই দিব লাগিব যে তুমি পাৰিবা কাৰণ বিভিন্ন সময়ত মই দেখা পাওঁ বৰ্তমান সময়ত সেইটো আমাৰ পৰিস্থিতি পৰিৱেশৰ কাৰণে হৈছে বাতাবৰণৰ কাৰণে হৈছে কিয় নাজানো প্ৰায় বিভিন্ন প্ৰায় 70% ল'ৰা ছোৱালী মানে স্লো হয় বা শাৰীৰিকভাৱে সক্ষম বা বিশেষভাৱে সক্ষম তেনে ক্ষেত্ৰত সেই পেৰেণ্টছখিনিক ওচৰৰ পৰা যেতিয়া পাওঁ খুব তেওঁলোক কষ্টত থাকে গতিকে সেই শিশুখিনিক আমি সাপোৰ্ট কৰিব লাগে সেই অভিভাৱকখিনিক আমি সাপোৰ্ট কৰিব লাগে সমাজৰ মানুহখিনিৰ দায়িত্ব ওচৰ চুবুৰীয়াৰ সেইখিনি দায়িত্ব আমাৰ এতিয়া কথাটো হ'ল কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে যেতিয়া পৰীক্ষা দিয়ে পৰীক্ষাৰ আগত বহুতে ভয় কৰে যে কি হ'ব ফেল কৰিম নে কি কৰিম এক্সাম এনজাইটি কেনেকুৱা নিজক কেনেকৈ হেপি কৰি যে সব পাৰিম কেনেকৈ প্ৰিপেয়াৰ কৰিব ডেফিনেটলি এটা সৰু টিপছে দি দিওঁ ওলাইছে যেতিয়া ঠিক আছে মেইন কথাটো হ'ল প্ৰতিজন ছাত্ৰ ছাত্ৰী বা অভিভাৱক নিশ্চিতভাৱে চাগে আমাৰ এই পডকাষ্টটো যদি চাই আছে তেওঁলোকক আমি ক'ব বিচাৰিছোঁ যে আপোনাৰ সন্তানে যদি এনেকৈ ভাবে বা আপুনি এজন ছাত্ৰ বা ছাত্ৰীয়ে যদি চাই আছে পডকাষ্টটো আপোনাকো ক'ব বিচাৰিছোঁ আৰু আপোনাক বুলি কিয় কৈছে গম পায়নে ছাত্ৰজনক আপুনি বুলি কিয় কৈছে এখন কোন আকৌ ইমান ডাঙৰ তেওঁ বয়সতো ছাত্ৰজনক মানে ক্লাছ 10ৰ ছাত্ৰ তুমি বুলি ক'ব লাগে আপুনি কিয় কৈছে ভাবিব পাৰে আপুনি কিয় কৈছে কৈ দিছোঁ কাৰণ তেওঁলোকৰ বয়সটো আমাতকৈ কম
বাট আমি ভাবোঁ তেওঁলোকৰ মানসিকতা তেওঁলোকৰ মন ব্ৰহ্মাণ্ডৰ বহুত বেছি মানে ডাঙৰ হয় বহুত ওপৰত হয় তেওঁ বিচাৰিলে তেওঁ অসমৰ আটাইতকৈ বেষ্ট মানুহ হ'ব পাৰে তেওঁ বিচাৰিলে APSC UPSC এক্সাম পাছ কৰিলে আমাৰ পেনশ্যন প্লানটো কিবা অসুবিধা হ'লে তেওঁকে আমি দৰখাস্ত দিব যাব লাগিব ছাৰ সোমাও নাই বুলি হয়নে গতিকে ইমান ডাঙৰ যে মানুহ হ'ব পাৰিব সেই তেওঁ টেলেণ্টক তেওঁ সন্মানক দি পেলাইহে আমি আপুনি বুলি কওঁ ঠিক আছে এতিয়া মেইন কথাটো হৈছে কি সেই ছাত্ৰ বা ছাত্ৰীসকলে এক্সাম দিয়া আগমুহূৰ্তত প্ৰথমতে ভাবি ল'ব লাগে যে য়েছ টুমৰো মাই এক্সাম আই এম গোয়িং টু এপিয়াৰ মই দিবলৈ গৈ আছোঁ এণ্ড আই এম দ্য বেষ্ট প্ৰথমতে মই বেষ্ট হয় আৰু মই মোৰ মাইণ্ডছেটটো বহুত বেছি পজিটিভ আই এম ফুল অফ কনফিডেণ্ট আৰু কোনোবা এটা বিষয় ছাবজেক্টত যাব অংক হওক বা বিজ্ঞানে হওক বা যিকোনো এটা বিষয় ছাবজেক্টত যদি দুৰ্বল আছে সেই বিষয় ছাবজেক্ট প্ৰথমতে আমি কি কৰিব লাগিব আমি তাক প্ৰতি যিটো বেয়া মনোভাৱ আছে এটা আমি পজিটিভলি আনিবই লাগিব কাৰণ বহুত ছাত্ৰ ছাত্ৰীয়ে যদি মেথছত যদি দুৰ্বল আছে আমি মেথছত দুৰ্বল থকা ছাত্ৰ ছাত্ৰীয়ে কেতিয়াও নকয় মেথছ বহুত ভাল মই মেথছ পাওঁ বুলি কোনো দিনে নকয় হয়নে আৰু ইতিমধ্যে হয়তো বহুতে এনেকৈ থট পেটাৰ্ণ এটা লৈ লয় মই মেথছত বহুত উইক সেইকাৰণেহে টিউশ্যন লৈছোঁ অলৰেডি মাইণ্ডত ভাবি লৈছে গতিকে তাক আপলোড কৰি আমি কি কৰিব লাগিব অকণমান তেওঁ মৰম কৰিব লাগিব অকণমান এডিট কৰিব লাগিব ডেট মিনছ হোৱাট মেথছ আই লাভ মেথছ ভেৰি মাছ এডিট কৰাৰ কথাটো অলপমান বহলভাৱে কওক কেনেকৈ এডিট কৰিম হয় চাপ'জ উদাহৰণস্বৰূপে ভাবি লৈছোঁ এখন মেথছ এই মেথছ কিতাপখনক আমি বহুতবাৰ আমি ভাবি আহিছোঁ ন নম্বৰ কম পাওঁ নম্বৰ আমি মেথছত বেয়া বুলি গতিকে এই মেথছৰ বেয়াটোক ভাললৈ আনি ল'ব লাগিব আগতে মেথছক ক'বলৈ মেথছ আই লাভ ইউ ভেৰি মাছ অ'কে মেথছক ভাল পাওঁ তেতিয়াহে আপুনি কৰিব পাৰিব আৰু গেৰাণ্টি দি ক'ব পাৰোঁ আপোনালোক প্ৰতিজন ছাত্ৰ ছাত্ৰী এই পডকাষ্ট যদি চাই আছে আপোনালোকে চেলেঞ্জ কৰি আমি ক'ব বিচাৰিছোঁ 21 দিন কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে যিকোনো বিষয় এটাত যদি আপুনি বেয়া পাইছে দুৰ্বল হয় 21 দিন আপুনি ৰাতিপুৱা শুই উঠি কিতাপখন লৈ ৰাতি শুৱা আগমুহূৰ্তৰ কিতাপখন লৈ আপুনি শুৱা আগত ক'ব আই লাভ মেথছ ভেৰি মাছ কিন্তু মেথছ বুলি কৈছোঁ এটা বিষয় আপুনি বিষয়টো বেলেগো হ'ব পাৰে ইমানখিনিতো আপোনালোকে জানি নিশ্চিতভাৱে হয় নাই গতিকে মেথছ যদি দুৰ্বল আছে আপুনি শুৱা আগত কওক আই লাভ মেথছ ভেৰি মাছ মই মেথছ বহুত ভালকৈ বুজি পাওঁ আৰু মেথছ মই ভালকৈ ছাৰ বাইদেউ যে বুজাই দিয়ে মই বুজি পাওঁ মই কৰিব পৰা হৈছোঁ মই মেথছ আগতকৈ প্ৰতিদিনে দেখোন মই ডেভেলপ কৰিছোঁ আই ৰিয়েলি ডেভেলপিং থেংক ইউ ছ' মাছ মেথছ আই লাভ মেথছ কৈ হৈ গ'ল ৰাতিপুৱা শুই উঠিলে মেথছ গ'ল এই তেনেকৈ কৰিলে 21 ডেজ কণ্টিনিউ কৰক আৰু যদি আপুনি ডেভেলপ নহয় একদম আই শপত নহয় চুলি শপত যে মই মানে আমি মাইণ্ড পাৱাৰ অনুষ্ঠানেই নকৰোঁ চুলি শপত কিয় লৈ ল'ব আকৌ প্ৰশ্ন কৰিব কাৰণ পংকজ পাঠক আমাৰ ককাইদেউ আছে চুলি গজিব অলপ বাৰু ধেমালি কৰিছে এতিয়া যেহেতু ক'লে ছাত্ৰ ছাত্ৰীজনে পৰীক্ষাৰ আগত নিজকে কেনেকৈ প্ৰিপেয়াৰ কৰিব আপুনি ক'লে এতিয়া বিভিন্ন ক্ষেত্ৰত বহু ল'ৰা ছোৱালী বা বহুত কৰ্মক্ষেত্ৰতে অকল শিক্ষাৰ্থীখিনিৰ কথা আমি পাতি থকা নাই কৰ্মজীৱনতো আমি দৈনন্দিন জীৱনত কিবা এখন মিটিঙত গ'লে কিবা এখন সভাত গ'লে কিবা এখন মিটিঙত গ'লে কি হয় আমাৰ কনফিডেন্ট লেভেল নাহে বা বহু মানুহে এতিয়া মানুহৰ আগত কথা ক'ব নোৱাৰে বহুত মানুহ আছে তেনেকুৱা সেই কনফিডেন্টটো কেতিয়া আনিব বা এটা সময়ত বিভিন্ন ক্ষেত্ৰত দেখা পোৱা যায় এজন মানুহ কাম কৰি আছে ওচৰৰ কলিগবোৰে বা ওচৰত থকা কাম কৰা মানুহবোৰে কয় ইয়াৰ কাম ভাল নহয় ই কৰিব নোৱাৰে একো নোৱাৰে বিভিন্ন ধৰণৰ কথা শুনিবলৈ পাওঁ যেতিয়া কোনোবা এজন ব্যক্তি কোনোবা এজনে কয় যে ই একো কৰিব নোৱাৰে ই নাজানে একো ইয়াৰ কাম বেয়া ই ভালকে কথা পাতিব নাজানে তেনে ক্ষেত্ৰত নিজক কেনেকৈ আৰু বেছি শক্তিশালী কৰি প্ৰতিযোগিতাত নামিব ডেফিনেটলি দ্যাটছ ভেৰি ইজি প্ৰথমতে সকলো মানুহেই আমি একোজন জীৱশ্ৰেষ্ঠ মানুহ সেইকাৰণে মই কওঁ আপোনালোকে যদি ভিডিঅ'টো চাই আছে নিজক এই মুহূৰ্তত চাই আছেই যেতিয়া আপুনি নিজক এই মুহূৰ্তটো কওক আই লাভ মাইছেল্ফ ভেৰি মাছ নিজক এটা চুমা খাই দিয়ক কাৰণ আপুনি বেষ্ট হয় আপোনাৰ লগত যিটো টেলেণ্ট আছে দ্য ৱে ইউ কেন থিংক আপুনি যেনেকৈ ভাবিব পাৰে যেনেকৈ আপুনি গাব পাৰে হয়তো আমাৰ অসমৰ জুবিন দা আমাৰ সংগীত জগতৰ আমাৰ আমঠু হয়নে জুবিন দাৰ দৰে হয়তো বেলেগে হয়তো মিমিকি কৰিব পাৰে হুবহু কৰিব পাৰে কিন্তু জুবিন দা হ'ব নোৱাৰে গতিকে প্ৰতিজন ব্যক্তিৰ এটা হিডেন টেলেণ্ট আছে সেই টেলেণ্টটোক নিজক ভাল পাওক নিজক বেষ্ট বুলি কওক আৰু স্পীচ দিয়া মুহূৰ্তত ক'ৰবাত ইণ্টাৰভিউ যোৱা আগমুহূৰ্তত পৰীক্ষা মানে ফেচ কৰা বা বিভিন্ন ক্ষেত্ৰত যদি কৰিবলৈ গৈছে বা অপেন ভাল এটা চাবছে টিচাৰ্ছ ডে কালি হৈ গৈছে 5 ছেপ্টেম্বৰ আৰু স্পীচ দিব লাগে সেই ছাত্ৰ বা সেই ব্যক্তিসকলে নিজকে কওক দে আই এম দ্য বেষ্ট মই বেষ্ট হয় আৰু ইমান ধুনীয়াকৈ মই স্পীচ দি আছোঁ আগতে মাইণ্ড থিংকিং পজিটিভ থট এটা মাইণ্ডত দি লওক আৰু কওক যদিহে বেছি আৰু কনফিডেন্ট বিল্ডআপটো কৰিব বিচাৰিছে আইনা বা দাপোনৰ আগত যাওক আৰু স্পীচটো এবাৰ আপুনি প্ৰেক্টিচ কৰি চাওক য়েছ এক্টিং অলপ কৰি চাওক চাব যে আপুনি ডেফিনেটলি
অন্য দিনাতকৈ সেই প্ৰেক্টিছটো কৰাৰ পিছত সেই মানসিকতাৰ ভবাৰ পিছত আপুনি ডেভেলপ হৈছে আপোনাৰ ডেভেলপ হৈছে আৰু বৰ্তমান সময়ত আপোনাক উঠাই দিয়াতকৈ মানে অনুপ্ৰাণিত কৰাতকৈ সমালোচনা কৰা মানুহৰ যথেষ্ট ভিৰ হয় প্ৰত্যেকৰে জীৱনত কেৱল আপোনাৰ মোৰে নহয় আপুনি এটা ভাল কাম কৰি আছে কাইলৈ আপোনাক আহি ক'ব যে আপুনিচোন ভালকে প্ৰশিক্ষণ নিদিয়ে ৱৰ্কশ্বপ আপোনাৰ বৰ বেয়া হৈছে তাতকে ইজনে বেছি ভালকে কৰে তো তেনেকুৱা সমালোচনা কৰা মানুহৰ আমাৰ জীৱনত অভাৱ নাই সেই সমালোচনা কৰা মানুহবোৰক আমি আওকাণ কৰি কেনেকৈ আগবাঢ়িম এটা টিপছ একদম সাংঘাতিক ভাল প্ৰশ্ন তাৰ ক্ষেত্ৰত আমি ক'ব লাগিব যে হয়তো তাৰ কাৰণে দুটা হয়তো সেই বাক্যটোৰ কাৰণে আমি নিজকে থেংক ইউ বুলি ক'ব লাগিব ফাৰ্ষ্ট বিকজ হয়তো কিবা মাইনাছ পইণ্ট চাগে আছে কাৰণে কৈছে ছেকেণ্ড কথাটো হৈছে কি তেওঁতকৈ মই বেছি পঢ়া হৈছোঁ সেইকাৰণে মোক কৈছে কাৰণ চকু চৰহা ঠিক আছে তো সেইটো আমি কণ্টিনিউ আৰু আপগ্ৰেড কৰিবৰ কাৰণে কোনটো স্কিল মই আৰু বেছি ডেভেলপ কৰিলে মোৰ কাৰণে ভাল হ'ব তাতহে বেছি গুৰুত্ব দিয়ক কাৰণ এটা বাক্য আছে নহয় কুকুৰে ভুকি থাকক আৰু হাতীয়ে গৈ থাকক হয়নে জাষ্ট সেইটো থিংকিং কৰক দেন ইউ কেন এচিভ ইট এতিয়া এটা কথা কৈছিলে না আপোনালোকে প্ৰশিক্ষণ দিয়াৰ সময়ত সেই মানুহখিনিক সেই ছাত্ৰ ছাত্ৰীখিনিক শিক্ষাৰ্থীখিনিক শপত খুৱাই লয় কি কোনটো দিশত শপত খুৱায় এটা আমাৰ অনুষ্ঠানটো যদি আমি কৰোঁ যিমান দীঘলীয়া নহওক কিয় কোনোবাই যদি কয় ছাৰ আপুনি একদম কম সোনকালে আপুনি কম সময়ৰ ভিতৰত আপুনি ফিনিছ কৰিব তাত আমি যিকোনো উপায় সেই বস্তুটো ভৰাবলৈ চেষ্টা কৰোঁ সেয়া হৈছে পৃথিৱীখনত যিহেতু আমি মানুহ হিচাপে আহিছোঁ আমাক মায়ে দেউতাই বহুত কষ্ট কৰি আমাৰ ডাঙৰ দীঘল কৰিছে আৰু আমি সকলোৱে জানো যে আমাক মায়ে 9 মাহ 9 দিন গৰ্ভধাৰণ কৰি জন্ম দিছে হয়নে কিমান কষ্ট নিজৰ সন্তানক ডাঙৰ দীঘল কৰিব সেইজন দেউতাক আৰু মাকে জানে আৰু ইভেন মোৰ নিজনী ছোৱালী আছে 8 বছৰীয়া ছোৱালী প্ৰজ্বলিতা চাউৰক হয়নে সো গতিকে আমি জানো যে এতিয়া এই মুহূৰ্তৰ নামটো কোৱাৰ লগে তাইলৈ মোৰ মনত পৰিছে হয়নে তাই কি কৰিছে পঢ়িছে নে ক'ৰবাত কিবা ভালে তাই অনুষ্ঠানটো চাইও ভাল পাব বা দেউতাই মোৰ নাম লৈছে গতিকে আমি সেই ছাত্ৰ ছাত্ৰীসকলক এটাই কথা ক'ব বিচাৰিছোঁ যেতিয়ালৈকে শপত গ্ৰহণ কথাটো মানে তিনিটা আমি শপত গ্ৰহণ কৰাওঁ তেওঁলোকক উঠি পেলাই সোঁহাতখন আগত কৰি পেলাই চকু বন্ধ কৰি পেলাই মা দেউতাৰ প্ৰতিশ্ৰুতি মনত আনি পেলাই গুৰু গোসাঁই যিসকল তেওঁলোকে মানে যাক ভগৱান স্পেচিয়েল মানে আৰু আল্লাহ যিছু গড যাক মানে সেইসকল ব্যক্তিক তেওঁ প্ৰতিশ্ৰুতি মনলৈ আনি পেলাই চকু বন্ধ কৰি পেলাই সন্মানে তেওঁলোকৰ অন্তৰ আত্মাৰ পৰা তেওঁলোকক আমি আমাৰ পিছত তেওঁলোকক আমি ৰিপিট কৰিবলৈ কওঁ দোহাৰিবলৈ কওঁ সেই বাক্য তিনিটা হৈছে শপত গ্ৰহণ ল'বলৈ কওঁ যেতিয়ালৈকে সুস্থ সবল মানুহ হৈ জীয়াই থাকিম তেতিয়ালৈকে কেতিয়াও মই মদ কাণ ভাং ড্ৰাগছ মাদক দ্ৰব্য বস্তু সেৱন নকৰোঁ প্ৰথম কথা দ্বিতীয় কথাটো হৈছে যেতিয়ালৈকে আমি সুস্থ সবল মানুহ হৈ থাকিম তেতিয়ালৈকে আমি কেতিয়াও মা দেউতাৰ লগতে যিকোনো ব্যক্তিৰ অনুষ্ঠান প্ৰতিষ্ঠান আমি ডিমাণ্ড নকৰোঁ 3 নম্বৰ কথা যেতিয়ালৈকে আমি সুস্থ সবল মানুহ হৈ জীয়াই থাকিম এখন পৃথিৱীত তেতিয়ালৈকে কেতিয়াও আমি মানুহ হত্যা জীৱ জন্তু হত্যা প্ৰকৃতিৰ ধ্বংস আমি কেতিয়াও নকৰোঁ আমি সকলোৱে আমাৰ মনত পৰিছে আমাৰ সকলোৱে আমি জানো যে সৌহিদনা অভিজিত আৰু নিৰুৎপলক কিদৰে নিখংসতাৰ হত্যা কৰা হৈছে তেনেকুৱা ঘটনা অসমত বহুত কেইটা হৈছে গতিকে এই নিখংসতাৰ মানুহে মানুহক হত্যা কৰা জীৱ জন্তু ধ্বংস কৰা আমি আমাৰ পক্ষে যাতে কেতিয়াও নলয় আপুনি ভাবি চাওক বেলেগৰ ষ্টেটৰ কথা ক'ব নাযাওঁ অসমত আমাৰ ৰাজ্যখনৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয় আমি সৰুৰ পৰা সেই মানসিকতাটো এটলিষ্ট দি দিওঁ সেই ছাত্ৰ ছাত্ৰীসকল হয়তো প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে যে ডক্টৰ ইঞ্জিনিয়াৰ হ'বই লাগিব তাতো কোনো বাধ্যবাধকতা নাই নিজৰ টেলেণ্টৰ অনুযায়ী হ'ব সাধাৰণ এজন তেওঁ যদি কোনোবাই ভাল ব্যৱসায় কৰি আছে চব্জি বিক্ৰী কৰিছে কোনোবাই দোকান দি আছে কোনোবাই বিভিন্ন ক্ষেত্ৰত তেওঁক আগবঢ়াই লৈ গৈ আছে এটলিষ্ট যদি তেওঁ ভাল মানুহ হয় কিমান সমাজখনে কেনেকুৱা হৈ যাব কিমান মানে পৰিৱৰ্তন হৈ যাব গতিকে সেই থট পেটাৰ্নছটো আমাৰ ছাত্ৰ ছাত্ৰীসকলক সৰুৰ পৰা আমি দিবলৈ প্ৰয়াস কৰিছোঁ সেয়াই আৰু বঢ়িয়া খুব বেছি ভাল লাগিলে মোৰতো বহুত বেছি ভাল লাগিলে গতিকে নামাস্তে উইথ নিলুফাৰ দৰ্শকসকলে অনুষ্ঠানটি চাই কেনেকুৱা পালে অনুষ্ঠানটিত মেছেজ কৰি আপোনালোকৰ মতামতসমূহ আগবঢ়াব আৰু তেখেতৰ সৈতে যদি প্ৰশিক্ষণ ল'ব বিচাৰিছে আপোনালোকে জনাব এই অনুষ্ঠানৰ কমেণ্টত লগতে বিভিন্ন তেওঁ ভাল ভাল কথা ক'লে আৰু আপোনালোকৰ শিশুটিৰ হয় যদি বা আপোনাৰ ওচৰে পাজৰে তেনেকুৱা ব্যক্তি আছে খুব আত্মবিশ্বাস কম আছে তেওঁলোকৰ মাজত বা শিশুটোৰ মাজত আত্মবিশ্বাস কম আছে তেনেকুৱা ধৰণৰ যদি প্ৰশ্ন আছে আমালৈ পঠিয়াব আমি তেওঁৰ সৈতে আকৌ বহিম আকৌ কথা পাতিম আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি যত্ন কৰিম আৰু শেষত আপুনি গোটেই মানে কেৱল শিক্ষাৰ্থী বুলিয়ে নহয় আমাৰ নিচিনা মানুহখিনিক লৈও বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা মানুহখিনিক লৈও আপুনি কি ক'ব যে দিনটো কেনেকৈ আমি পজিটিভলি এটা হাঁহি মুখত লৈ আমি আগুৱাব পাৰোঁ কিন্তু আগুৱাব পাৰোঁ বুলি এনেকুৱা নহয় যে কাৰোবাক আমি তলত পেলাই আমি আগুৱাম কেনেকৈ আমি আগুৱাম এটা হাঁহি পজিটিভলি ডেফিনেটলি দিনটো কেনেকৈ আৰম্ভ কৰিম পজিটিভলি
আনে কি কৰি নাজানো আমাৰ ছাত্ৰ ছাত্ৰীসকল আমি প্ৰায় তেওঁলোকক শিকাই আহিছোঁ যে ৰাতিপুৱা শুই উঠাৰ পিছত আপোনালোকে যি ধৰ্মৰ লোক নহওক কিয় ৰাতিপুৱা শুই উঠি এই আই মাতৃক পৃথিৱীভৰ যি আমি দি আছোঁ সেই আই মাতৃক টাচ কৰি পেলাই সেৱা এটা কৰি পেলাই আৰম্ভ কৰক আৰু নিজকে আমি নিজকে মানে বহুত বেছিকৈ ভাল পাওঁ কাৰণে চুমা এটা খাওঁ আৰু গতিকে চুমা খাওক ভাল বুলি কওক আৰু কওক মাইণ্ড থট পেটাৰ্নছ দিয়ক যে আজিৰ দিনটো মোৰ আটাইতকৈ ভাল আৰু যদি তাতকৈ ওপৰত যদি ভাবিব পাৰে এটা ভাবক যে আজিৰ দিনটো মোৰ কাৰণে লাইফৰ লাষ্ট দিন গতিকে মই বেষ্ট এক্ট কৰিম মই বেষ্ট সকলো ক্ষেত্ৰতে বেষ্ট কৰিম পঢ়িব লাগে মই 100% পঢ়িম মই কামত যাব লাগে 100% কাম কৰিম মানুহৰ লগত কথা পাতিবলৈ 100% কথা পাতিম মানে কি আজিকালি মানুহ কথা পাতিলেতো হয়তো কি কৰে কওকচোন বুলি ক'ব নোৱাৰিব মানে তেওঁ এনে জাষ্ট সন্মুখতে আছে গতিকে য'ত যি আপুনি কাম কৰি আছে য'লৈ গৈ আছে 100% এফৰ্ট দিয়ক and you will be 100% result thank you আৰু হাঁহিৰে জীৱনটো উদযাপন কৰক হাঁহিৰে দিনটো আৰম্ভ কৰক মজা কৰক নিজে খাওক দাদা নিজে নিজক চুমা খাই আছে গতিকে আপোনালোকেও বেলেগৰ চুমাৰ কাৰণে ৰখিব নালাগে ৰাতিপুৱাৰ পৰা ৰাতিলৈ নিজকে চুমা খাই আই এম দ্য বেষ্ট বুলি কয় দিনটো আৰম্ভ কৰক আৰু আই এম দ্য বেষ্ট বুলি কয় ৰাতি টোপনি যাওক গতিকে বহুত বেছি ধন্যবাদ দাদা আৰু বহুত প্ৰশ্ন থাকি গ'ল আমি আকৌ বহিম আৰু আশা কৰোঁ সমাজৰ পৰা যি মানৱতা আমাৰ মাজত নোহোৱা হৈছে ঘূৰি আহক আপুনি যি এক চেষ্টা কৰি আছে প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীখিনিক লৈ উঠি অহা নৱপ্ৰজন্মখিনিক লৈ তাৰে আশা কৰোঁ আপুনি আগুৱাই যাওক আৰু যিসকল আলহী আমাৰ নমস্তে উইথ নিলুফালৈ আহে কিবা এটা লিখি থৈ যায় মোৰ সৈতে কথা পাতি কেনেকৈ লাগিলে নমস্তে উইথ নিলুফালৈ আহি কেনেকৈ লাগিলে যাতে মই সাঁচি ৰাখিব পাৰোঁ ডেফিনেটলি থ্যাংক ইউ সো মাচ I really love it. The way you are talking with us, it's fantastic and wonderful, very wonderful. Thank you so much. I just want to say you need to keep your mind on what you want, not on what you don't want. Apuni mane ji koribo lage, hekhini korok, ji koribo nalage tar gurutor okomanu tilkano nidibo. মানে বিন্দাস কৰি গৈ গৈ থাকক ওকে থ্যাঙ্কস এ লট জয় আই অসম ৰূপান্তৰ ছাৰ থ্যাংক ইউ সো মাচ জয় আই অসম আৰু এনেকৈ ভাল কাম কৰি গৈ থাকক গতিকে নমস্তে উইথ নিলুফাৰ আজিৰ খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ